হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুৰমাৰ এটা ৰেচিপি। ঘৰতে কেনেকৈ হোটেলৰ দৰে পাৰফেক্ট খুৰমা বনাব পাৰিব তাৰে আজি মই ৰেচিপিটো লৈ আহিছোঁ। তেনেহ'লে ব'লক আজি ৰেচিপিটোলৈ আগবাঢ়োঁ। চাহ খোৱা কাপেৰে জুখি মই ইয়াত 3 কাপ ময়দা লৈ ল'ম। এতিয়া মই এইটো চাহ খোৱা কাপেৰে মই ইয়াত 3 কাপ ময়দা লৈ লৈছোঁ। এনেকৈ ধুনীয়াকৈ জোখ কৰি পেলাই ময়দাটো লৈ ল'ব। এতিয়া ময়দাখিনি লোৱাৰ পাছতে ইয়াত মই দিছোঁ আধা চামুচতকৈ কম বেকিং সোডা দিছোঁ। বেকিং পাউডাৰ নহয়, বেকিং সোডা দিছোঁ মই আধা চামুচতকৈ কম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই মিলাই লৈছোঁ। ময়দাখিনিৰ লগত বেকিং সোডাটো দিয়াৰ পাছতে ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। এতিয়া মই ইয়াত দিম ৰিফাইণ্ড অইল। মই ৰিফাইণ্ড অইল আধা কাপ লৈ লৈছিলোঁ। একেবাৰতে মই তেলখিনি দি দিয়া নাই, অলপ দি পেলাই মই এইখিনি সানি লৈছোঁ। ময়দাখিনিৰ লগত তেলখিনি এনেকৈ সানি ল'ব, তেতিয়াহে খুৰমাটো ভাল হ'ব, কোমল হ'ব, বেছি টান নহ'ব খুৰমাখিনি। তো ধুনীয়াকৈ তেলখিনি দিয়াৰ পাছতে এনেকৈ সানি ল'ব আৰু তেলটো পাৰফেক্ট হৈছেনে নাই দিয়া সেইটো চাবলৈ এনেকৈ মুঠিয়াই ল'ব আৰু মুঠিটো খালেই গম পাব যে তেলটো ইয়াত হৈছে। এয়া চাওক, ধুনীয়াকৈ আমাৰ তেলটোও হৈ গৈছে। আৰু এতিয়া মই এয়া কাপত একাপ মই পানী লৈ লৈছোঁ আৰু পানীখিনি মই অলপমান কুহুমলীয়া পানী লৈছোঁ। আপোনালোকে নৰ্মেল পানী ল'লেও ল'ব পাৰিব। মই কুহুমলীয়া পানী লৈ লৈছিলোঁ আৰু পানীখিনি মই অলপ অলপকৈ দি পেলাই ময়দাখিনি এতিয়া ধুনীয়াকৈ মঠিয়াই ল'ম। আৰু ৰুটিটো যেনেকৈ আমি লওঁ তেনেকৈ ল'লেই হ'ব। এতিয়া এয়া আমাৰ এইখিনি মুঠি হৈ গৈছে আৰু যিমান পাৰে সিমান এইখিনি ধুনীয়াকৈ মঠিব। আৰু এয়া এতিয়া এইটো আমাৰ হৈ গৈছে আৰু ইমানটো জোখতেই ৰাখিব। ৰুটিটো যেনেকৈ ৰাখে সিমানটো জোখতেই ৰাখি দিব। আৰু এইখিনি এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনা লগাই পেলাই ৰাখি দিছোঁ। আৰু এইফালে এতিয়া এয়া বাতি এটাত মই কাগজ পাৰি লৈছোঁ খুৰমাখিনি ভাজাৰ পাছতে ইয়াত ৰাখিবৰ কাৰণে, তেতিয়াহে তেলটো যাব। আৰু ইফালে এতিয়া এইটোও হৈ গৈছে, 5 মিনিট হৈ গ'ল। এইখিনি মই এতিয়া লাডু বনাই ল'ম। আৰু লাডুকেইটা বনোৱাৰ আগত এতিয়া অলপমান আকৌ মই এয়া মুঠি লৈছোঁ। তাৰপাছতে এতিয়া মই এয়া লাডুকেইটা মই জোখমতে বনাই ল'ম। বেছি ডাঙৰ নকৰিব, অলপ সৰু সৰুৱে কৰিব, তেতিয়া কাটিবলৈ সহজ হ'ব। আৰু লাডুকেইটা ধুনীয়াকৈ ফাট নথকাকৈ এনেকৈ লৈ ল'ব। ফাট থাকিলে পিছত খুৰমাকেইটা বেয়া হ'ব। সেইকাৰণে ধুনীয়াকৈ এনেকৈ হাতেৰে মই লৈ লৈছোঁ যাতে ফাটটো নাথাকে। আৰু এতিয়া মই এইখিনি ডাঠকৈ বেলি ল'ম। ৰুটিৰ নিচিনা পাতল নহয়, পৰঠাটোৰ নিচিনাকৈ ধুনীয়াকৈ ডাঠকৈ বেলি ল'ব লাগিব। আৰু এয়া এতিয়া মোৰ এইটো বেলি হৈ গৈছে আৰু মই ইমানটো চাইজতে ৰাখি দিছোঁ। আপোনালোকে অকণ ডাঙৰকৈ ৰাখিলেও ৰাখিব পাৰে। এতিয়া মই ইমানটো চাইজত ৰাখি দিছোঁ। এতিয়া মই এখন ধাৰ থকা চুৰি লৈ পেলাই এইখিনি এতিয়া মই কাটি ল'ম। মই স্কুৱেৰ চাইজত কাটিম, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি পেলাই দিব পাৰে চাইজবোৰ। এতিয়া মই এয়া স্কুৱেৰ চাইজত কাটি লৈছোঁ। আৰু চাওক, মই ইমানটো জোখতে এয়া কাটিছোঁ। এতিয়া মই গোটেইখিনি এনেকৈ কাটি লওঁ। আৰু ইয়াতে মোৰ হৈ গৈছে গোটেইখিনি কাটি। মই ইমানটো চাইজতে ৰাখিছোঁ কাৰণ তেলত দিলে ইয়াতকৈ আৰু অকণ বেছিকৈ ফুলিব, সেইকাৰণে মই ইমানটো চাইজতে ৰাখি দিছোঁ। আৰু এতিয়া মই কেৰাহীখনত অলপমান তেল দি পেলাই এয়া গৰম হ'ব দিছোঁ। মই অলপ আগত নিমকি ভাজিছিলোঁ, সেইকাৰণে এয়া কালজিৰা আছিলে তেলত, তো একো নাই, সেইটো খুৰমাত লাগি নাযায়। আৰু এইফালে মই চুগাৰ চিৰাপৰ কাৰণে এয়া মই 2 কাপ চাহ খোৱা কাপেৰে মই এয়া চেনি দিছোঁ। আৰু 2 কাপ চেনিত মই আধা কাপ পানী দিম। এয়া মই আধা কাপ পানী দিলোঁ। আৰু এতিয়া মই চুগাৰ চিৰাপখিনি এয়া হৈ থাকিব দিছোঁ। আৰু লগতে এয়া কেৰাহীখন অকণমান গৰম হৈ যাওঁতে মই এয়া খুৰমাখিনি যিখিনি কাটি থৈছিলোঁ সেই খুৰমাখিনি এয়া তেলত দি লৈছোঁ। খুৰমাখিনি এতিয়া দিয়াৰ পাছতে এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি থাকিম। আৰু গেছটো চিমত দি পেলাই ভাজিম, কাৰণ চাইজটো ডাঙৰ কাৰণে ভিতৰলৈকে সিজিব লাগিব। সেইকাৰণে গেছটো চিমত দি পেলাই এনেকৈ মই লৰাই থাকিম। দিয়াৰ পাছতে এয়া ফুলি আহিছে খুৰমাখিনি আৰু ৰঙচুৱা নোহোৱালৈকে মই এনেকৈ ভাজিয়ে থাকিম। এতিয়া মই চুগাৰ চিৰাপখিনিত এয়া 2টা ইলাচি দি দিছোঁ। ইলাচিটো দিলে গোন্ধটো বহুত ধুনীয়া ওলায়, তো 2টা মই ইলাচি ইয়াত দি দিলোঁ চুগাৰ চিৰাপখিনিত। আৰু চুগাৰ চিৰাপখিনিও মই গেছটো মই চিমত দি পেলাই মই সেইখিনি হ'ব দিছোঁ। আৰু লগতে মোৰ খুৰমাও হৈ গৈছে। কালাৰটো মই ইমানতে ৰাখিম, ইয়াতকৈ বেছি কাঢ়া কৰিলে পিছত চুগাৰ চিৰাপত দিলে কালাৰটো বেছি ডাৰ্ক হৈ যাব। তো ইমানখিনিতে মই ৰাখি দিছোঁ এতিয়া। আৰু এইখিনি মই এতিয়া তেলৰ পৰা উঠাই লওঁ। আৰু মই এতিয়া এপাত হেতাত তেলৰ পৰা মই এইখিনি উঠাই ল'লোঁ। আৰু চাওকচোন, ইমানটো মই কালাৰতে ৰাখি দিছোঁ। এইখিনি মোৰ এতিয়া প্ৰথমখিনি ভাজি হৈ গৈছে। এইখিনি এতিয়া হোৱাৰ পাছতে মই নেক্সট আকৌ একেটা পদ্ধতিৰে মই বাকীখিনিও ভাজি ল'ম।
আৰু মই এতিয়া বাকী যিখিনি আছিলে সেইখিনিও সেই একেটা পদ্ধতিতে ভাজি লৈছোঁ। আপোনালোকক মই এইখিনিও কৈ থকা নাইকিয়া, কাৰণ আগৰখিনি মই দেখালোৱেই। তো এইখিনি এতিয়া মই জল্দিয়ে ভাজি লৈছোঁ। আৰু এইফালে এতিয়া মোৰ চুগাৰ চিৰাপটো হৈ গৈছে। আৰু চুগাৰ চিৰাপটো চাবৰ কাৰণে মই আপোনালোকক দেখাই আছোঁ। চুগাৰ চিৰাপটো কেনেকৈ হৈছে বুলি আপোনালোকে গম পাব। এনেকৈ আঙুলি দুটাত লৈ পেলাই চাব, যেতিয়া তাৰ নিচিনাকৈ এনেকৈ আহিব তেতিয়াই চুগাৰ চিৰাপটো হৈ গৈছে। তো মোৰ এতিয়া চুগাৰ চিৰাপখিনি হৈ গ'ল। আৰু এতিয়া মই খুৰমাখিনি ভাজি লোৱাখিনি এতিয়া মই চুগাৰ চিৰাপত দি দিছোঁ। খুৰমাখিনি দিয়াৰ আগত মই গেছটো অফ কৰি লৈছোঁ, আৰু খুৰমাখিনি ঠাণ্ডা হ'লেহে ইয়াত দিব। আৰু খুৰমাখিনি দিয়াৰ পাছতে আপোনালোকে চুগাৰ চিৰাপখিনিৰ লগত এনেকৈ মিহলাই থাকিব। একেবাৰে হাতখন আপোনালোকে এৰি নিদিব। এনেকৈ চুগাৰ চিৰাপখিনি যেতিয়ালৈকে গোট মাৰি নাযায় তেতিয়ালৈকে এনেকৈ লৰাই থাকিব খুৰমাখিনিৰ লগত চিৰাপখিনি। এইখিনি এতিয়া মই 5 মিনিটমান এনেকৈ লৰাই আছিলোঁ। আৰু এতিয়া এইখিনি হৈ গৈছে। চাওকচোন, বগা হৈ গৈছে চিৰাপখিনি। আৰু এতিয়া এনেকৈ বগা হৈ গ'লে আপোনালোকে এইখিনি আৰু নলৰাব, কাৰণ বেছিকৈ লৰাই থাকিলে আকৌ যিখিনি খুৰমাখিনিত লাগি গৈছে চেনিখিনি সেইখিনি আঁতৰি যাব। আৰু আমাৰ এইফালে এতিয়া খুৰমা হৈ গ'ল। দেখিছেনে, একদম পূৰা হোটেলৰ নিচিনা হৈছিলে খুৰমাখিনি। আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে। আপোনালোকে মোৰ ৰেচিপিটো চাই পেলাই ট্ৰাই কৰিব পাৰে। চাওকচোন, মই আপোনালোকক দেখাই দিছোঁ কি ধুনীয়া হৈছে খুৰমাখিনি। বিহু আহি আছে যিহেতু আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে। তো আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাব পাৰে। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।